আমাৰ কেন্দ্ৰীয় ৰংজালী বৈশাগৰ ৰূপালী জয়ন্তী উদযাপনৰ আজি তৃতীয় দিন। আমি আহি 25 সংখ্যক ৰংজালী বৈশাগৰ উপলক্ষে আমি সিলভাৰ জুবলি অৰ্থাৎ ৰূপালী জয়ন্তী উদযাপন কৰিছোঁ। এপ্ৰিল মাহৰ 22, 23 আৰু 24 তাৰিখ, বহাগ মাহৰ 8, 9, 10 আজি শেষৰ দিন। গতিকে যি ধৰণে আমি পৰিকল্পনা লৈছিলোঁ ৰূপালী জয়ন্তী এই অনুষ্ঠানটো সুন্দৰভাৱে অনুষ্ঠিত কৰিবৰ কাৰণে বৃহত্তৰ কলাইগাঁৱৰ বড়ো জনজাতিৰ এটা সপোন যে আমি ৰংজালী বৈশাগৰ সিলভাৰ জুবলি অনুষ্ঠানটো উলহ মালহেৰে আমি উদযাপন কৰিম। আমাক বতৰে বহুত অসুবিধা দিছে। প্ৰতিকূল বতৰকো নেওচি আমি যিমান পাৰোঁ সকলোৱে নিজৰ কষ্ট ত্যাগ স্বীকাৰ কৰি পেলাই ইয়াতে নিজৰ শ্ৰমদান কৰিছে, সহযোগ কৰিছে। বিশেষকৈ আমাৰ যুৱচামৰ বতৰ বহুত বেয়া, বৰষুণে আমাক বহুত ডিষ্টাৰ্ব দিলে। আমাৰ পেণ্ডেল ষ্টেজ ধুমুহাই ভাঙি লৈ গ'ল। তথাপিও আমাৰ যুৱচামৰ যি উৎসাহ উদ্দীপনা, তেখেতলোকে দিনে নিশাই কষ্ট কৰিছে। গতিকে মই তেখেতলোকক ধন্যবাদ জনাইছোঁ। এনেকুৱা হ'ব লাগে। নিজৰ জাতিৰ কৃষ্টি সংস্কৃতি পৰম্পৰা ৰক্ষা কৰাৰ ক্ষেত্ৰত যুৱচাম ইমান সচেতন, সেই সচেতনতা দেখি পেলাই মই খুব আনন্দিত আৰু গৌৰৱান্বিত। আশা কৰোঁ অনাগত দিনতো যাতে এই উঠি অহা প্ৰজন্মই আমাৰ বড়ো জাতিৰ যিটো কৃষ্টি সংস্কৃতি, যিটো পৰম্পৰা অব্যাহত ৰাখে। তেখেত নিজৰ কৃষ্টি সংস্কৃতিৰ লগতে নিজৰ কৰ্ম সংস্কৃতি, নিজৰ পঢ়া শুনা, নিজৰ বিদ্যা বুদ্ধি এইবিলাকৰ লগতে তেখেতলোকে যাতে অব্যাহত ৰাখে, তাৰ বাবে মই আফা বুঢ়াই বাথৌৰ ওচৰত ঈশ্বৰৰ ইয়াত আমাৰ কলাইগাঁওবাসী ৰাইজৰ বহুখিনি দান বৰঙণি বা তথা বুদ্ধা সহায় সহযোগিতা আমাক আগবঢ়ালে। তেখেতসকলক আমি আমাৰ এই মঞ্চৰ তৰফৰ পৰাই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিয়নো আমি ৰাইজৰ আশীৰ্বাদ, ৰাইজৰ সহায় নাথাকিলে আৰু এনেকুৱা আমি ডাঙৰকৈ অনুষ্ঠান এটা গঢ়ি তোলাত অসম্ভৱ হয়। সেয়েহে আমি অতিকৈ সৌভাগ্য বুলি ক'ব পাৰিম, যিহেতুকে আমাক কলাইগাঁওবাসী ৰাইজে গোটেইকেইটা দিশৰ পৰা আমাক সহায় সহযোগ কৰিছে। আৰু যিসকল ব্যক্তিয়ে আগতে আজি 25 বছৰ আগতে যিটো নেকি অনুষ্ঠান গঢ়িলে, সেই অনুষ্ঠানটো আজি আহি 25 বছৰ অতিক্ৰম কৰিলে। এই 25 বছৰ অতিক্ৰম কৰি অহাৰ পিছত আজি যে আমি বৰ্ণিল শোভাযাত্ৰাৰে গোটেইকেইটা সাংস্কৃতিক সন্ধিয়া বা সাংস্কৃতিক দলক লৈ আমি যি বিহু পাতিবলৈ সক্ষম হৈছোঁ, তাৰ বাবে তেখেতসকলক আজি এই দিনত আমি স্মৰণ কৰিছোঁ। কাৰণ য'ত নেকি এটা অনুষ্ঠান কৰা হয় তাতে এটা শান্তি আহে। তো আজি সেই শান্তিটো আমি ইয়াতে উপভোগ কৰিব পাৰিছোঁ। যিহেতুকে অনুষ্ঠান কৰা ব্যক্তিসকলক বহুত ছিনিয়ৰ, এতিয়া দায়িত্ব আহি পৰিছে আমাৰ যুৱচামলৈ। গতিকে আমি তেখেতসকলৰ সৰে পিছে আগুৱাই তেখেতসকলৰ যিটো নীতি আদৰ্শনা, তেখেতসকলৰ যিটো নেকি কি ক'ব এইটো আশীৰ্বাদ, সেই আশীৰ্বাদ লৈ কিনে আমিও যুৱচামে আগন্তুক অনাগত দিনবোৰক আমি এনেকুৱা ৰংজালী বৈশাগু উপভোগ কৰিবৰ কাৰণে বা তেনেকুৱা লোককৃষ্টি সংস্কৃতিসমূহ বজাই ৰাখিবৰ কাৰণে এনেকুৱা অনুষ্ঠানটো আমি बेखायनो जोङो बे फोरबोजों लोब्बा लाखिनानै 22थि रुफाथि मायथाइ फोरबो जोङो खुंदों आरो दिनै जोबथा सान जोङो सानथामनि हाबाफारि लानानै बे रुफाथि मायथाइ फोरबोखौ खुंनाय जादोंमोन। खोब दुखु गोनाङै जोङो फोरमायनो गोनां जाबाय। जोङो खोब गाजा गोमजायै जोङो हाबाफारिखौ खुंनो थाखाय आखायाव लादोंमोन, नाथाय बोथोरा जिहेतु बे बारदै सिख्लानि बोथोर आरो जायनि थाखाय जोङो बे जोंनि गोसोनि बायदि लुबैनायखौ जोङो सुफुंजोबनो हायाखै। थेवबो दिनै अनसायबाय आफा अबंलावरिया, बोथोरखौ मोजां खालामना होबाय। दिनै जोबथा सानाव जोङो फुंनि हाबाफारिखौ जोङो फोजोबबाय मोनसे हारिमुवारि हान्जा सुरनायनि गेजेरजों। बेनि उनाव जोङो गेवलां बैसागु मोसानाय, बैसागि सिख्ला मोसानाय बेफोरबायदि बादायलायनाय हाबाफारि दङ, बेखौ जोङो मावलांसिगोन। आरो जोंनि मोनाबिलियावहाय गोसो बोनो हाथाव जोंनि मिलौदो देंखोगिरि बिग्राय ब्रह्म आदा बिथाङाहाय जोंनि गेजेराव नुजाथिफैगोन। बेखायनो जोंनि ओनसोलनि साफ्रोमबो रायजो राजाखौ आं खावलायदों बे बिजोंनि गेजेरजों नोंथांमोना जाहाथे बे हारिमु बिलिफां आयदाखौ बाहागो लाफैनानै मेहेर गोनांसिन खालामो।